नांथाब नाजानाय थायोब्ला सानसे जाफुंसारनो हायो बेखौ रोखा खालामदों सिमेन्टसापरि गामि पन्चायतनि सिङाव थानाय बुकाजान गामिनि बिसेसर लागासु आरो आम्बेसरि लागासुनि नैथि फिसाज्ला नन्दन लागासुआ। देग्लाय 2022 मायथाइयाव आसाम पुलिसनि सेकेन्ड एपिटिएफआव कनस्टेबल महरै थिसनथाइ मोनदोंमोन आरो ब्रैथि बोसोरनिनो 23 सेप्तेम्बराव आसाम पुलिसनि एसआइ पस्टनि थिसनथाइ बिलाइखौ मोननो हायो। नन्दन लागासुनि नांथाब नाजानानै जाफुंसारनायखौ गोजोननाय मोननानै नन्दन लागासुआ फरायनाय गामिनि बकाजान गुदि फरायसालिनि फोरोंगिरि आरो आंगनबादि सेन्टारनि फोरोंगिरि आरो गामिनिफ्राय फैनानै बरायो। গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ 2017 চনত। তাৰপিছত 2 বছৰীয়া কোৰ্চ DLED কৰিছিলোঁ ছিজন 2017-19। তাৰপিছত অসম চৰকাৰৰ দ্বাৰা 2019 চনত অসম টেট 2019 অনুষ্ঠিত হৈছিল আৰু সেই পৰীক্ষাটো মই উত্তীৰ্ণ হৈছিলোঁ। তাৰপিছত যিমানখিনি পোষ্ট আছিলে তাতকৈ অধিক কেণ্ডিডেট পাছ হোৱাৰ কাৰণে মই নিযুক্তিৰ পৰা বঞ্চিত হ'লোঁ তেতিয়া। তাৰপিছত পুনৰ অসম টেট 2021 অসম চৰকাৰে পুনৰ পাতিলেগৈ আৰু সেই পৰীক্ষাটো মই উত্তীৰ্ণ হৈছিলোঁ LP আৰু UP দুইটাতে। কিন্তু তেতিয়াও আগৰ অৱস্থাই হ'ল, পোষ্ট যিমানখিনি আছিলে তাতকৈ কেণ্ডিডেট বেছি হৈ গ'ল, চবেই নিযুক্তি নাপালোঁ। তাৰপিছত মই নিযুক্তিৰ পৰা বঞ্চিত হৈছিলোঁ। তাৰপিছত 2022 চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম আৰক্ষী কনষ্টেবল পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু এই কনষ্টেবল পৰীক্ষাত মই উত্তীৰ্ণ হৈ দ্বিতীয় অসম আৰক্ষী কৰ্মী বাহিনী লামডিঙত মই 4 মাহ ধৰি ট্ৰেইনিং কৰি আছিলোঁ আৰু এই ট্ৰেইনিং কৰি থকা সময়তে আগতে এক্সাম দি থোৱা অসম আৰক্ষী উপপৰিদৰ্শক পদৰ ৰিজাল্ট আহিলেগৈ আৰু ৰিজাল্টটোত মোৰ ভাল হ'ল। তাৰপিছত আগতে কৰি থকা কনষ্টেবল পদটো ৰিজাইন দিখিনি মই বৰ্তমান আমাক অসম চৰকাৰে চাব ইনস্পেক্টৰ পদৰ এপইণ্টমেণ্ট নিযুক্তি পত্ৰ আমাক প্ৰদান কৰিলে। হোৱা প্ৰজন্মক মই এইটোৱে পৰামৰ্শ দিম যে জীৱনত যিকোনো এটা এম ৰাখিব লাগে আৰু এই এম লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি ভালকৈ মানে চেষ্টা কৰিব লাগে। এই লক্ষ্য আৰু উদ্দেশ্য ফুলফিল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগে। এদিন নহয় এদিন নিশ্চয় সফল হ'ব। প্ৰিপাৰেশ্যন তেনেকৈ ধৰা বন্ধা কোনো সময় নাছিলে। যেতিয়া সময় পাইছিলে তেতিয়া মই পঢ়িছিলোঁ, কিন্তু মোৰ এটা লক্ষ্য আছিল যে মই যিকোনো কম্পিটিটিভ এক্সামত কোৱালিফাই হৈ কিনে এটা মানে যিকোনো এটা চৰকাৰী চাকৰি পাব লাগে, মানে নিজৰ সংস্থাপন হ'ব লাগে। সেই উদ্দেশ্যে মই 2019 পৰা মই চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু সেইমতে মই কম্পিটিটিভ এক্সামবিলাকত টেটবিলাকত কোৱালিফাই হৈছিলোঁ, কিন্তু তেনেকৈ পষ্টতকৈ মানে কোৱালিফাই হোৱা কেণ্ডিডেট বেছি হৈ কিনে মই তেনেকৈ নিযুক্তি পত্ৰ পোৱা নাছিলোঁ আজিলৈকে। কিন্তু মই 2022 চনত কনষ্টেবল পদত মই নিযুক্তি পাইছিলোঁ আৰু সেইমতে মই দ্বিতীয় অসম আৰক্ষী কৰ্মী বাহিনী লামডিঙত মই 4 মাহ ধৰি ট্ৰেইনিং কৰি আছিলোঁ আৰু ট্ৰেইনিং কৰি থকা সময়ত আকৌ SI পদৰ ৰিজাল্ট আহিলেগৈ, ৰিজাল্ট ভাল হ'ল। তাৰপিছত আগৰখিনি এৰি মই এতিয়া SI পদত মই এতিয়া নিযুক্তি পত্ৰ লাভ কৰিছোঁ। ধন্যবাদ। মোৰ ইয়াত প্ৰতিক্ৰিয়া বুলিবলৈ ল'ৰাই যেতিয়া চাকৰিৰ সংস্থাপন এটা হৈছে, মোৰ ইয়াৰ মনটো ভাল লাগিছে আৰু ভৱিষ্যত ইহঁতৰ কাৰণেই বহুত যত্ন কৰিছিলোঁ আৰু মনত ভাবি আছিলোঁ। যেতিয়া এটা স্থানত উপনীত হৈছে তেতিয়া মোৰ ভাল লাগিছে আৰু ক'বলগীয়াটো মোৰ ইমানেই আৰু শিক্ষা জীৱনে প্ৰস্তুতি চলাওঁতে মই বিশেষ ইহঁতক তাৰমানে যেনেকা বৰ্তমান চলিত সংসাৰত যেনেকুৱা চলিছে উপনীত হ'বৰ কাৰণে মই সিহঁতে যিমানখিনি প্ৰয়োজন শিক্ষাৰ প্ৰয়োজন, টকা পইচাৰ প্ৰয়োজন, এই ক্ষেত্ৰত অভাৱ হ'বলৈ দিয়া নাছিলোঁ। তোমালোকে যেনেকুৱা পাৰে যিকোনো প্ৰকাৰে মতে সংস্থাপন হ'ব লাগে বুলি মই সুবিধাটো দিছিলোঁ, পঢ়িবলৈ সুবিধা দিছিলোঁ, টকা পইচাৰ সুবিধা দিছিলোঁ, এনেকুৱা আৰু ইমানেই আৰু মই এনেকৈ বেছি ইহঁতক একেবাৰে ওপৰতো ৰখা নাছিলোঁ। নিৰ্দিষ্ট মতে যিমানখিনি প্ৰয়োজন টকা পইচাৰ ক্ষেত্ৰত তাৰ ওপৰেঞ্চিও মই এনেকৈ দিয়া নাছিলোঁ। যি প্ৰয়োজন সেইটোকে দিছিলোঁ
আৰু ল'ৰাও তেনেকুৱা ওপৰেঞ্চি লাক্সাৰিয়াছভাৱে খৰচ কৰাটো তেওঁ নিবিচাৰে ল'ৰা। মই সেই ক্ষেত্ৰত ল'ৰাবিলাকৰ চৰিত্ৰৰ ক্ষেত্ৰত মোৰ একো বেয়া পাবলগীয়া একো নাছিলে। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।